নমস্কাৰ, আপোনালোকে চাই আছে এতিয়া ডি নিউজ অসম। অসমৰ এখন উল্লেখযোগ্য নগৰ হৈছে জাগিৰোড আৰু এই নগৰখনৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক বিশেষ পৰিচয় বহন কৰি আহিছে। ইয়াত স্থিত এখন বিশাল পাইকাৰী দৰৰ শুকান মাছৰ বজাৰৰ বাবে, যিখন হৈছে শুকান মাছৰ ক্ষেত্ৰত এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহৎ। সপ্তাহত মাথো 3 দিনকৈ বেচা কিনা হোৱা এই বজাৰখনত লেনদেন হয় কোটি কোটি টকাৰ ব্যৱসায়। আৰু এই বজাৰখনলৈ ট্ৰাকে আৰু ৰেল পৰিবহণ সেৱাৰ জৰিয়তে শুকান মাছ আহে ভাৰতবৰ্ষৰ গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আদি ৰাজ্যসমূহৰ পৰা। এই বিষয়ে চাওঁ আহক আমাৰ সহযোগী সমুদ্ৰ নিয়োগৰ এক বিশেষ প্ৰতিবেদন। মুদ্ৰামণি নিয়োগ আপোনালোকে চাই আছে ডি নিউজ অসম। আজি মই উপস্থিত আছোঁ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ এখন উল্লেখযোগ্য বজাৰ জাগিৰোড শুকান মাছ বজাৰ। আৰু এই বজাৰখন এছিয়াৰ ভিতৰত সৰ্ববৃহৎ এখন উল্লেখযোগ্য বজাৰ হয়। আৰু এই বজাৰখনত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মাছ অনা হয় আৰু ছিংগাপুৰ আৰু মালয়েছিয়ালৈ ইয়াৰ মাছ ৰপ্তানি কৰা হয়। আৰু নিবনুৱাসকলৰ সংস্থাপনৰ ক্ষেত্ৰত এই বজাৰখনৰ এটা উল্লেখযোগ্য ভূমিকা আছে। আৰু এই বজাৰখনৰ যিসকল ব্যক্তি উপস্থিত থাকে বা যিসকল ব্যক্তিয়ে জড়িত হৈ থাকে তেওঁলোকে সংস্থাপনৰ পোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। চাওঁ আহক ডি নিউজ অসমৰ এটি সুন্দৰ প্ৰতিবেদন। যথেষ্ট ব্যৱসায় তেখেতৰ লগত জানিব চেষ্টা কৰিম। আহকচোন প্ৰথমে আপোনাক অনুষ্ঠানত স্বাগতম জনাইছোঁ। আমি জানিব বিচাৰিম এই বজাৰখনৰ সন্দৰ্ভত কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হৈছিল আৰু ইয়াৰ ব্যৱসায় ক'লৈকে ক'ৰ পৰা ক'লৈকে যায়। জাগিৰোড ড্ৰাই ফিছ মাৰ্কেট এটা গোটেই এছিয়াৰ ভিতৰতে বিখ্যাত শুকান মাছৰ বজাৰ জাগিৰোডত স্থাপিত হৈছিল। এইটো আনুমানিক 50 বছৰ বেছি হ'ল। আমি তেতিয়া আছিলোঁ একেবাৰে সৰু বৰ স্থানীয় কেইজনমান বেপাৰীয়ে কৰিছিল। জাষ্ট আমাৰ যিখন বজাৰ আছে এই বজাৰত ৰেল ষ্টেচন আছে তাৰ পাৰতে কিছুমান মানুহে বেপাৰ কৰিছিল। এই জাৰগাঁও টাৰগাঁও ছাইডৰ পৰা মাছ আনি পেলাই এনেকুৱা শুকান মাছৰ বিজনেছ কৰিছিল। কিন্তু এই যে বস্তুটো শুকান মাছটো লাহে লাহে এইটো ইম্প্ৰুভ হৈ পেলাই এই আগবাঢ়ি গ'ল আৰু দেখিলে যে ইয়াত এটা মানে এটা ডাঙৰ হিউজ এটা বেপাৰ মানে জড়িত হৈ আছে। কেনেকৈ গোটেই ভাৰতবৰ্ষত শুকান মাছটো নচলে, খালি আমাৰ নৰ্থ ইষ্টৰ যিখন পাহাৰীয়া ৰাজ্য আছে এই ৰাজ্যকেইখনতে শুকান মাছ বিশেষকৈ চলে আৰু বাকী ভাৰতবৰ্ষৰ অন্য স্থানত শুকান মাছটো তেনেকুৱা নচলে। কিন্তু মাছ প্ৰডাকশ্যনটো গোটেই ভাৰতবৰ্ষতে হয়। এই গোটেই ভাৰতবৰ্ষত মানে একদম গোটেই উত্তৰ ভাৰত, দক্ষিণ ভাৰত, পশ্চিম ভাৰত, গুজৰাট, মহাৰাষ্ট্ৰ আদি বিভিন্ন অঞ্চলৰ পৰা মাছ ইয়ালৈ আহে আৰু এই মাছখিনি আমাৰ এই পাহাৰীয়া ৰাজ্যকেইখনলৈ যায়, কাৰণ পাহাৰীয়া ৰাজ্যত মাছ পাবলৈ নাই। এই যে এটা মানে ডাঙৰ ব্যৱসায় এই গ্ৰ' কৰিছে আৰু সেইটো বস্তুৱে গোটেই ভাৰতবৰ্ষৰ ভিতৰত এটা চেণ্টাৰ হৈ গৈছে, এটা ডিপু এটা হৈ গৈছে, চেলছ ডিপু। সেইটোৱে মানে লাহে মানুহেতো সদায় বিজনেছ এটা নিজৰ মনত সদায় আগবঢ়াই নিবৰ কাৰণে চিন্তা কৰে। আৰু সেইধৰণে এতিয়া আমাৰ ইয়াত মেৰাইন ফিছ যিটো কয় সাগৰীয় মাছ আৰু মিঠা পানীৰ মাছ মানে মিঠা পানীৰ আমাৰ বিল চিল ডেম চেমবিলাকৰ যিটো মাছ আছে এই সকলোবোৰ মাছ ইয়ালৈ আহি পেলাই ইয়াৰ পৰা চেল হয়। এইখন এখন আমি জানো যে এখন এছিয়াৰ বৃহৎ সৰ্ববৃহৎ মাৰ্কেট, কিন্তু আমি স্থানীয় যুৱকসকলক আমি ইয়াত এই ব্যৱসায়ত জড়িত হোৱা আমি কম দেখা পাইছোঁ। গতিকে আপুনি এই সন্দৰ্ভত কি ক'ব বিচাৰে? এইটো এটা উত্তম কথা যে এই যে আমি শুকান মাছৰ বজাৰ ইয়াত এটা গ্ৰ' কৰিছে। আমাৰ স্থানীয় যুৱকসকলে প্ৰথমতে অলপ চিন্তা চৰ্চা নকৰিছিলে, কিন্তু আজিকালি স্থানীয় যুৱকসকলে ইয়ালৈ সোমাইছে, লাহে সোমাই আছে আৰু এটা চিন্তা যেতিয়া কষ্ট কৰিব ইয়াৰ পৰা আৰ্জন কৰিব পাৰি, মানে এটা নিজৰ মানে পূৰা সম্পূৰ্ণ ডিভ'শ্যন লাগিব। তাৰমানে আমি এটা সম্পূৰ্ণ লাগি পেলাই কাম কৰিব, কাৰণ আজিকালি চব কম্পিটিশ্যন হৈ গৈছে। কম্পিটিশ্যন মাৰ্কেট সদায় মানে গ্ৰ' কৰে নিজৰ বিজনেছটো যে কেনেকৈ আগবঢ়াই লৈ যাব পাৰে। আৰু সেইদৰে যদি আমাৰ অসমীয়া যুৱকবিলাকে বিশেষকৈ কৰে, কিছুমানে কৰি আছে। এতিয়া লখিমপুৰ চাইডৰ পৰা যেতিয়া আমাৰ ছিজন লোকেল মাছৰ ছিজন হয় তাৰপৰা বহুত ল'ৰা আহি পেলাই ইয়াত মাছ বেচে, য়ং ল'ৰা তেওঁলোকে আহি পেলাই। আৰু আমাৰ স্থানীয় ল'ৰা কিছুমানে এতিয়া বৰ্তমান কৰি আছে। কিন্তু আজি সেই ধৰণৰ যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয়
এই তেখেতসকলৰ নিজৰ এটা আৰ্নিং, এতিয়া এণ্টাৰপ্ৰিনৰশ্বিপ এটা অন্তৰত লাগিব। এণ্টাৰপ্ৰিনৰশ্বিপ নাথাকিলে কোনো বিজনেছ একোটো ছাকচেছ হ'ব নোৱাৰে। গতিকে সেইটো যদি আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় বিভিন্ন ধৰণৰ আমাৰ ইয়াত বিভিন্ন ৰাজ্যৰ মানুহসকলে আহি পেলাই বিজনেছ কৰি আছে। আপোনালোকে দেখিব ইয়াতে বিভিন্ন আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ মানুহে ইয়াত আহি পেলাই বিজনেছ কৰি আছে। ইয়াতে তেওঁলোকে এটা দোকান লৈছে, লৈ পেলাই সাধাৰণভাৱে ইয়াতে বিজনেছ কৰি আছে কিহৰ কাৰণে? তেওঁলোকে কিবা এটা পাইছে ডেফিনেটলি। থেংক ইউ ছাৰ।